हेलो फ्रेंड्स मैं आज आपनालोকৰ মাজলৈ লৈ আহিছো অপৰাজিতা ফুলৰ ব্লু টি তো মই কেনেকৈ অপৰাজিতা ফুলৰ ব্লু টি খাওঁ আপোনালোকক দেখাম ভিডিওটো অকনো স্কিপ নকৰাকৈ লাষ্টলৈকে চাব বুলি আশা ৰাখিলোঁ তো বলক কেনেকৈ বনাওঁ আপোনালোকক দেখাম আৰু আপোনালোকে বহুতেই জানে অপৰাজিতা ফুলৰ উপকাৰিতাৰ বিষয়ে অপৰাজিতা বিষৰ কাৰণে ভাল স্মৃতি শক্তি দৃষ্টি শক্তিৰ কাৰণে ভাল চুলিৰ কাৰণেও ভাল আৰু ছালৰ কাৰণেও বহুত বেছি ভাল আৰু আপোনালোকে যদি জানিব বিচাৰে তেনেহলে গুগলত সাৰ্চ কৰি চাব পাৰে অপৰাজিতা ফুলৰ বিষয়ে আৰু তো চাই থাকক ভিডিওটো আৰু এফালে সসপেনটো বহাই থৈছিলোঁ ইয়াতে পানী গৰম হৈ আছে আৰু এতিয়া ফুলৰ পাহিকিটা দি দিলোঁ চকচোন কিমান ধুনীয়া কালাৰ এটা আহিছে ইয়াত আৰু এইফালে এতিয়া চক কিমান ধুনীয়াকৈ মোৰ ব্লু টি ৰেডি হৈ গ'ল আৰু ইয়াৰ কালাৰটো চক কি ধুনীয়া দেখিছেনে বাৰু আপোনালোকে নিশ্চয় এবাৰ খাই চাব দেই ইয়াত অলপ মানে নৰ্মেল গৰম পানী খালে যেনেকুৱা লাগে ইয়াৰো তেনেকুৱাই ইয়াৰ কোনো সোৱাদ নাই পানী তেনেকুৱাই তো আপোনালোকে খাই চাব পাৰিব যদি খোৱা নাই বহুতে খাই পাইছে আৰু বহুতে খাই পোৱাও নাই এইটো এদিন খাই চাব কেনেকুৱা ট্ৰাই কৰি চাব আৰু আপোনালোকে চাগে জানেই অপৰাজিতা ফুলৰ উপকাৰিতাৰ বিষয়ে অপৰাজিতা ফুল বিষৰ কাৰণে ভাল স্মৃতি শক্তিৰ কাৰণে ভাল দৃষ্টি শক্তিৰ কাৰণে ভাল আৰু ভাগৰুৱা অনুভৱ হ'লেও ইয়াক খালে ভাল লাগে আৰু তো যদি খোৱা নাই তেনেহ'লে খাই চাব আৰু বহুতো গুণ আছে মই বাৰু ইমান বেছি নাজানো আপোনালোকে যদি জানিব বিচাৰে তেনেহ'লে গুগলত সাৰ্চ কৰি চাব পাৰে তো আজিলৈ বাই ভিডিওটো যদি ভাল লাগিলে তেনেহ'লে দিব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু এবাৰ নিশ্চয় চেষ্টা কৰি চাব খাবলৈ